বহুত ভাল লাগিছে আজি বহুতখিনি অফিস ইনিগ্রেশন হল আমার ৩২ নং ভেরগাঁও সমষ্টির অন্তর্গত ১৪টা প্রাইমারি আছে ১৪টা প্রাইমারির ভিতৰত বহুতখিনি জায়গাত নিজা স্ব ইচ্ছাৰে কিছুমান গাঁওবিলাকত কিছুমান চকবিলাকত আমাৰ ট্ৰেক্টৰ পাৰ্টি তথা ইউপিপিএল দলৰ অস্থায়ী ইলেকশ্যনৰ কাৰণে কাৰ্যালয় শুভ উদ্বোধন কৰিবলৈ পাই বহুত আমি সন্তুষ্ট হৈছোঁ আজি যোৱাকালি আৰু আজি মিলি ফালে গোটেই মিলাই ৯টা কাৰ্যালয় বৰ্তমান শুভ উদ্বোধন কৰা হ'ল আৰু বৰ্তমান কাম কাজ আৰম্ভ কৰিছে যেহেতু সেপ্টেম্বৰ মাহৰ 22 তাৰিখে আমাৰ বিটিসি নিৰ্বাচনটো হ'ব ইয়াৰ কাৰণে আমাৰ ট্ৰেক্টৰ পাৰ্টি সম্পূৰ্ণভাৱে খাজু কিন্তু অন্য দলবিলাকৰ অফিসবিলাক আমি লোৱা আজিলৈকে দেখা পোৱা নাই কাৰণ ইয়াত আমাৰ যেটো বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰকৈ চৰকাৰ চলি আছে আৰু তেখেতে যিমানখিনি সপোন লৈ পেলাই কাম কৰাৰ কাৰণে আগবাঢ়িছে আৰু ইয়াক সম্পূৰ্ণভাৱে ৰাইজে সন্তুষ্ট গতিকে ইয়াত বিভিন্ন জাতীয় সংগঠন বিলাকত থকা লিডাৰ বিলাকো আগুৱাই আহি পেলাই আজি প্ৰমোদ বড়ো ডাঙৰীয়াক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু ইয়াৰ সমান্তৰালভাৱে আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিত দাওবাইছা বড়ো ডাঙৰীয়া যিখিনি গাঁৱে ভূঞে সমূহৰ ৰাস্তাবিলাক যে বৰ্তমান কৰি আছে বৰ্তমান ১৪৫টাতকৈ অধিক ৰাস্তা তেখেতে বৰ্তমান কাম কৰি আছে অনগোয়িং বৰ্তমান সবে চাই পেলাই চাব পাৰে গতিকে গাঁৱে গাঁৱে সমূহৰ ৰাস্তাবিলাক বনাই আছে ৰাইজক বাচন বৰ্তন দিয়া ব্যৱস্থা তেওঁ কৰিছে গোটেইখিনি সমাজে বৰ্তমান পোৱা নাই কিন্তু তেওঁলোকৰ কাৰণে সম্পূৰ্ণ খাজু কৰি ৰাখা হৈছে কাৰণ কডক কণ্ডাক্ট লাগাৰ কাৰণে গোটেইখিনি ভগাব নোৱাৰিলো আৰু কুকাৰবিলাকক অংগনবাড়ী কৰ্মী হেল্পাৰ আৰু আশা কৰ্মী তেওঁলোকক তেখেতে ৪-৭০০ জনক দিয়াৰ কাৰণে আনিছিল সকলোকে দিয়া হ'ল আৰু ইয়াৰ পিছতো সৰু সৰু ল'ৰা ছোৱালীবিলাকক স্কুল কলেজত পঢ়া ল'ৰা ছোৱালীবিলাকক ৫০০০ টকাকৈ জ্ঞান চিৰাং আঁচনি যিটো প্ৰমোদ বড়ো ডাঙৰীয়াই বনাইছে সেইটোকো আমাৰ সমষ্টিত ১০০০তকৈও অধিক ল'ৰা ছোৱালীবিলাকক দিব পাৰিছে কিন্তু বহুত আছে আৰু পাবলগীয়া পাই যাব আৰু যিবিলাক সৰু সুৰা দোকান পোহৰ ক'লে তেওঁলোকৰ কাৰণে ৫০০০ টকাকৈ আইবিএছ দিয়া ব্যৱস্থা কৰিছিলে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ দাওবাইছা বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই ভেৰগাঁও সমষ্টিত ১০০০তকৈ অধিক বেপাৰীবিলাকক দিব পাৰিছে আৰু বহুত আছে দিবলগীয়া কিন্তু ইয়াত বহুত মানে সন্তুষ্ট যিবিলাক সমাজৰ কাৰণে আলাৰি চিৰাং ২ লাখ টকীয়া যিটো বনাইছে আমাৰ চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ এই সমষ্টিটোৰ দাওবাইছা বড়ো ডাঙৰীয়া আজি ৪৬টা গাঁও সমাজক এই ২ লাখ টকাটো আনি দিব পাৰিছে বহুত ৰাইজে সন্তুষ্ট কিছুমান সমাজক সাউন্ড সেট যেটো মাইক সেট বুলি কয় সাউন্ড এইবিলাকক মানে কিছু কিছু সমাজক তেখেতে দিছে সকলোৱে দেখা পাইছে আপোনালোকেও দেখা পাইছে গতিকে তাৰ বাতিও যিবিলাক মাইনাও চিৰাং আঁচনি যিবিলাক সেলফ হেল্প গ্ৰুপৰ কাৰণে ২৫,০০০ টকাকৈ দিছে আমাৰ সারা ইণ্টাৰ বিটিআৰত নাই বুলিও কমিও ২২,০০০তকৈও অধিক সেলফ হেল্প গ্ৰুপক দিছে আমাৰ এই সমষ্টিটো ২৪৫টা সেলফ হেল্প গ্ৰুপে বৰ্তমান ২৫,০০০ টকাকৈ পাবলৈ সক্ষম হৈছে আৰু যিবিলাক বিকলাংগ শাৰীৰিকভাৱে সক্ষম তেওঁলোকৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই ৫০,০০০ টকাকৈ যি দিয়া ব্যৱস্থা কৰিছিলে আমাৰ এই সমষ্টিটো বৰ্তমানলৈকে ১৮ জন মান ব্যক্তিয়ে ৫০,০০০ টকাকৈ পাবলৈ সক্ষম হৈছে দাওবাইছা বড়ো ডাঙৰীয়া আনি দিছে গতিকে এনেকৈ বহুত উন্নয়নমূলক কাম কাজবিলাক হৈ আছে যিবিলাক কালচাৰৰ লগত জড়িত হৈ কাম কৰি থাকে তেওঁলোকৰ কাৰণে কাবাক ২০,০০০ কাবাক ১৫,০০০ কাবাক ১০,০০০ কাবাক ১২,০০০ আইবিএছ দিয়া তেওঁ ব্যৱস্থা কৰিছিল বছৰত ২০০ জনকৈ আৰু আমাৰ এই ভেৰগাঁও অঞ্চলতো বহুত শিল্পীবিলাকে পাইছে কিন্তু কিছু ২-এজন ব্যক্তিয়ে থাকি যাব পাৰে তেওঁলোকে লাহে লাহে পাই যাব গতিকে এইবিলাক কাম কৰা দেখা পায় আৰু যিবিলাক আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো মিছন আৰু ভিজন যিবিলাক ল'ৰা ছোৱালীক লৈ ফালে যে সুপাৰ 50 বনাইছে ডক্টৰ ইঞ্জিনিয়াৰ আইএছ অফিচাৰ আইপিএছ অফিচাৰ বনোৱাৰ কাৰণে তেওঁ চিন্তা কৰিছে এইবিলাক আমাৰ ভৱিষ্যতৰ কাৰণে কৰাৰ কাৰণে সকলো ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীয়ে সন্তুষ্ট হৈছে ইয়াক সন্তুষ্ট হৈ সকলো জাতি জনগোষ্ঠী আহি আজি অফিস খুলি পালে ট্ৰেক্টৰ পাৰ্টিক স্থান দিছে ইটোৱে আমাক প্ৰমাণ দেখুৱাইছে এতিয়া ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে বঙালী সম্প্ৰদায়ৰ মানুহবিলাক গোৰ্খা সম্প্ৰদায়ৰ মানুহবিলাক আদিবাসী সম্প্ৰদায়ৰ মানুহবিলাক কোচ ৰাজবংশী শৰণীয়া সকলো জাতি জনগোষ্ঠী আহি পেলাই যি সমাগম হৈ পেলাই তেওঁলোকে নিজে আমাৰ দাওবাইছা বড়ো ডাঙৰীয়াক ট্ৰেক্টৰৰ অফিস বনাবলৈ দিছে সেইটো আমাৰ কাৰণে খুব লক্ষণ গতিকে আমি আশা ৰাখিছো আমাৰ 22 তাৰিখ সেপ্টেম্বৰৰ যি ইলেকশ্যন হ'বলগীয়া তাত আমাৰ দাওবাইছা বড়ো ডাঙৰীয়া জিকাটোতো 100% খাটাং কিন্তু 40টা সমষ্টিৰ ভিতৰতে হাইষ্ট ভোট পাই পেলাই যাতে আমাৰ দাওবাইছা বড়ো ডাঙৰীয়া জিকে ইয়াৰ কাৰণে আমাৰ সমষ্টিবাসীয়ে কাম কৰি আছে আমি আশাবাদী আৰু প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে সিবোৰটো 100% খাটাং কিন্তু আমাৰ দাওবাইছা বড়ো ডাঙৰীয়াও যাতে ভাল এজন ডিপাৰ্টমেন্ট পাই ফেলে ইএম হয় তাকে আমাৰ এই অঞ্চলৰ ৰাইজে বিচাৰিছে আৰু ৰাইজে এইটো আজি 22 তাৰিখটো কেতিয়া আহিব ট্ৰেক্টৰৰ ছবিত ভোট দিয়াৰ কাৰণে এইটো মাত্ৰ পাত চাই আছে আমাৰ কাৰণে বহুত দীঘলীয়া সময় বুলিহে আমি ভাবিছো কিন্তু অন্য দলে এইটো ইমান ছুটি আমি কেনেকৈ কৰিম বুলি এনেকুৱা ভাবিব পাৰে 22 তাৰিখে
ট্ৰেক্টৰ ছবিৰ সকলোৱে ভোট দিব 26 তাৰিখে আমাৰ ট্ৰেক্টৰ পাৰ্টিয়ে শেষ হাঁহি মাৰিব ইউ পি পি এলত জইন হোৱাৰ কাৰণটোৱে মানে মই বেলেগ পাৰ্টিত আছিলে মই তাৰমানে আগৰ পৰা মানে আমাৰ ফাদাৰটো মানে আগত আফচু আন্দোলনত কষ্ট কৰা মানুহ তাৰমানে এনে আমাৰ ঘৰ অৱস্থা বেয়া তাৰমানে আগত যিটো চৰকাৰ আছিলে এইটো টাইমত মানে ইমান এনেকুৱা মানে কোনো কিবা পোৱা নাই বেমাৰ হৈ আছে এতিয়া 12 বছৰ হ'ল আমাৰ দেউতাটো কেয়াৰলেছ পৰি থকাটো মানে এইটো টাইমত মানে কোনো সহায় পোৱা নাই আৰু চৰকাৰৰ পৰা সেইকাৰণে মই এইটো ইউটিউবেল প্ৰমোদ বড়ো ছাৰে যিটো ভাল কাম কৰি আছে এইটো মানে চাই কিনে ভাল পাই কিনে মই এতিয়া ইউটিউবেলত আহিছোঁ আৰু এইটোৱে এতিয়া ভাল কাম কৰি আছে ইয়াৰ কাৰণে আমি ইয়াতে আহিছোঁ আৰু আমি যথেষ্ট ভাল কাম কৰা দেখা পাইছোঁ আমি মনটো কিবা কৰি পেলাই আহিছোঁ আৰু